Hello friends, welcome back to a new video. মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মাছ মাংসৰ বাহিৰেও প্ৰটিন ক'ত ক'ত পোৱা যায়। চ' বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰটিন হৈছে এবিধ পুষ্টিকৰ পদাৰ্থ যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াত এমিনো এচিড থাকে যিয়ে শৰীৰক শক্তিশালী কৰি তোলাত সহায় কৰে আৰু কোষ মেৰামতি কৰাতো সহায় কৰে। সেইকাৰণে আমি নিয়মীয়াকৈ প্ৰটিন ভিত্তিক খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয়। সাধাৰণতে কণী, মাছ আৰু মাংসক প্ৰটিনৰ মূল উৎস বুলি গণ্য কৰা হয়। গতিকে নিৰামিষভোজীসকলৰ বাবে এই পুষ্টিকৰ উপাদানসমূহৰ বিকল্প কম। সেইকাৰণে নিৰামিষভোজীসকলে প্ৰটিন পাবলৈ হ'লে কি কি খাদ্য গ্ৰহণ কৰিব লাগে জানো আহক। প্ৰথমতে হ'ল গাখীৰ। গাখীৰ এটা সম্পূৰ্ণ খাদ্য কাৰণ ইয়াত সকলো ধৰণৰ পুষ্টিকৰ উপাদানসমূহ পোৱা যায়। যদি আপোনাৰ শৰীৰত প্ৰটিন কম থাকে তেনেহ'লে দিনত 2 গিলাচ গাখীৰ খাব পাৰে। ইয়াৰ ফলত শৰীৰ শক্তিশালী হ'ব আৰু আপুনি শক্তি পাব। দ্বিতীয়তে হ'ল চয়াবিন। কিছুমান মানুহে কণী, মাছ, মাংস খাব নোৱাৰে, তেওঁলোকৰ বাবে চয়াবিন প্ৰটিনৰ এটা ভাল উৎস। আপোনাৰ দৈনিক প্ৰটিনৰ প্ৰয়োজনীয়তা চয়াবিনে পূৰণ কৰিব পাৰে। তৃতীয়তে হ'ল দালি। প্ৰটিনৰ উপাদানসমূহ দালিত আটাইতকৈ বেছি পোৱা যায়। নিয়মীয়া খাদ্য তালিকাত ৰাজমাহ, চানা, মগু দাইল আৰু মচুৰ দাইল অন্তৰ্ভুক্ত কৰিব পাৰে। চতুৰ্থতে হ'ল বাদাম। বাদামত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু প্ৰটিন পোৱা যায় যিয়ে আমাৰ শৰীৰক শক্তিশালী কৰি ৰাখে। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'ৰ পৰা নতুন কিবা এটা জানিব পাৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।